তো হেল্ল' গাইজ কোনোবা ব্লগৰ আপোনালোকক জনালোঁ স্বাগতম। তো টাইম এতিয়া চাহ মানে আপোনালোকে 7:35 হ'ব। তো এতিয়া মানে মই ভ্লগটো আৰম্ভ কৰিলোঁ। মানে ভ্লগ আৰম্ভ কৰা এটা কাৰণ তো আজি ঘৰত কি কি চলে খানা তো তাকে দেখুৱাম। তো আজি নিহিত যাব ভ্লগটো সেইটো তোমালোকে ঘৰতে পঢ়ি আছে হয় নাই কেনেকুৱা খবৰ ভাল মোবাইল দিছে হে খবৰ কেনেকুৱা তোমাৰ খবৰ ভাল তো এবাৰ আমাৰ ননয় ওলাই আছে মই ভিডিঅ' বনাইছোঁ তো এবাৰ দুটা চিন্তা নাই গৈছে এটা নন মাই মাছে দেখিছা তো আজি আমাৰ খানাত কি আছে বৌ ছাগলী ঠেং আৰু দালি চৰ্বি চানা বুট কি আছিল এইটো সেইটো বুটৰ দালিৰ লগত বনিব তাৰপিছত আৰু চাওঁ কি কি বনাওঁ কালি মানে ভাল লাগিছিল মানে কালি ভাল লাগছিল ঢেকীয়া মাছ ঢেকী আছিল ন ঢেকীয়াৰে মাছ ঢেকীয়া বিলাহী দি মাছৰ জোল ঠিকেই অসমীয়া এথনিক ফুড আৰু পিনে নাখায় নাখায় ভাজি খায় আলু দি ডিমে এটা খেলতে বুটেদি ভাজি খায় ভাল চব দেখাই আছো অফচাইডৰ বস্তু দেখাম চেণ্ডেল চাবি এই জোৰ আৰু মই চেণ্ডেল ঘৰত থৈছোঁ বহুত হৈ গৈছে মানে তো এতিয়া চলি আছোঁ মানে এই জোৰ ভাল চেণ্ডেল হৈছে 150 মান টকা লৈছে ভাল চেণ্ডেলযোৰ বেয়া হোৱা নাই 150 টকা মোৰ নিজৰ কিন্তু ঠিকেই আছে 150 ঠিক আছে এই মেকুৰীটো 3টা চেনেল ডাউনলোড দিছে 3টা ডাউনলোড দিয়াৰ পিছত মানে এটা ক'ৰবাত চেপাহে মাৰা গৈছে আৰু দাঁতেদি দাঁতেদি কামুৰিছে আৰু এটা কোনোবাই লৈ গৈছে আকলাই ঘূৰি আছে ভাল চানা বুলি কোৱা যায় তোমাৰ ৰেডি 80% হ'লে চাগে না 80% হ'ল দালি পিচ তাৰপিছত মাহ পাত বুলি কয় তাৰপিছত আছে আদা ৰহুন আলু মাংস তো ধুনীয়া এইটো বনাব ধুনীয়াকৈ মানে জানে বহুত বনোৱা যে অদ্ভুত বস্তুবিলাক বনাই দিয়ে মানে কি গাহৰি অনলি ধুনীয়া বনায় তো আমাৰ সি মানে সেই নাই আমাৰ ভাজবো কালাৰ উঠাব সেন্দুৰ ধান বগা কালাৰ তই মানে সেই নাই পেট বেয়া নকৰে ন বহুত ধুনীয়া হা হালধি খানা হেল্ডি ঠিক ন ঠিকেই ভেন্দি এইটো ভাজি নি হ'ব কিবা এটা পাৰি যাওঁ খং উঠিছে নেকি খং উঠি আৰু এবাৰ মই ঘৰৰ পৰা গাঁৱৰ পৰা দুটা কঁঠাল আনিছিলোঁ পোক পুহি দুদিনমান ধৰি দিলে কঁঠালকেইটা কেনে বনাব কঁঠালকেইটা আৰু ডাঙৰ নাছিলে নেকি নাই নাছিলে আৰু অকণমান ডাঙৰ নহ'লে পকাই খাব পাৰিলোহেঁতেন মই গম নাপাওঁ মোক দি দিছোঁ মই সেই দাঙি লৈ গুচি আহিছোঁ সৰু হ'লে ভাল সৰু হ'লে ভাল এতিয়া আৰু পকি যাবচোন পকিয়ে যাব এতিয়া চাওঁ কি কৰোঁ পকাই খাওঁ নে এই ৰেচিপি এখন লাগে আৰু চব্জিয়ে খাওঁ নে কিবা এটা কৰিব লাগিব চিন্তা এটা আমাক ৰেচিপি এটা লাগে নতুন মই ভেন্দিখিনি কাটি লওঁ মোৰ ষ্টাইলত চিপছ খাবা চিপছ খাবা কোনদিনা কি বদমাছ বলে
সেই নাছিল কিন্তু বৰ্তমান মই নকদমে তুমি এতিয়া নতুনকৈ আৰম্ভ কৰিছোঁ বোলো মই কি খাওঁ বা কি বনাই ঘৰত তো চবখিনি দেই ক'ম যদি ভাল ৰেচপঞ্চ এটা আহি থাকে ডেইলি বনাই যাই থাকিম তো নাহিলেও দি থাকিম আৰু 10-15টা ভিডিঅ' দিম আৰু ডেইলি এনেকুৱা তো বাকী মই ঠিকে আনিছিলোঁ ঘৰৰ পৰাই গাঁৱৰ পৰাই কি মজা আছিলে মানে তো ঠিকে আনিছিলোঁ গাঁৱৰ পৰাই কেনে গৈছে কুল কি পচি গৈছে মই পচি গৈছে কলা পৰি গৈছে বনোৱা ব্যৱস্থা এটা কৰিব লাগিব বহুত দিন হ'ল বিলাহী চিলাই আছে কাটা আমাৰ মনে মনে মানে কাটা হ'লে এইটো ডিজাইন খোৱা যায় সৰু সৰুকৈ আমাৰ ঘৰত দেখি বা সৰু সৰুকৈ গোল গোলকৈ কাটা যায় এইটো নিউ ষ্টাইল নেকি দেখা নাই আৰু কিবা ভেন্দিটো চচ্চৰি নে কি বনাই মায়ে টেঙাই দি কিবা তো পাকঘৰত 2 মিনিটৰ কাৰণে মই থিয়াই দিলোঁ মানে ভণ্টিৰ পেটৰ বিষ উঠিছে কুহিত তো এই ফাষ্টফুড বস্তু বহুত খোৱা যায় তো সেইটো কাৰণে তো মানে মই নহয় বিলাহীটো এড কৰি দিছিল আৰু একবাৰ দেখি দিওঁ বিলাহীটো এড কৰি দিছিল আহি পাই যিহেতু ভেন্দিটোতো কাটা আছে আৰু মোৰো পানী থকা কাৰণে কফ টাইপ হৈ গৈছে বেয়াই হৈছে অৱস্থা ৱাইডিং গ'লত ল'লে মোৰ মোক কেম্বা দেখি এমাই কেম্বা দিয়ে আৰু ৱাইডিং গ'লত ঠিকে আমাৰ ইয়াতে হৈ যাব কি চেনি পানী আৰু এডবৰ পানী গৰম পানী দিব দিব হুইচেল মাৰিব লাগিব ৰ'ব 3টা বা 4টা 4টাত ক্লিয়াৰ হৈ যাব আমাৰ আঞ্জা এতিয়া ভেন্দিৰ কাৰণে আমাৰ পেষ্ট বহা যাব এৰা হৈছে চব দেখি আছো মানে পপাৰ ক'ত কি বনাই দিয়ে কি বনাই চব পপাৰ দেখোন শান্তিনী বাইদেউ কেনেকুৱা কুহি ভাগৰ হোমৱৰ্ক কৰি আছোঁ চায়েন্সৰ তাই পেট বিষাইছে শুই আছে সেইটো বাবে ন ঠিকেই কাইলৈ বোলে ছাবমিট কৰিব লাগে লিখিব লাগে আৰু এইবোৰ সৰুকা ফটোহি এইটো এইবোৰ আপা আপি আৰু কুহি ক'ত কুহিটো নাই নেকি সেইটো ভাজি কণ্টিনিউ হৈ আছে ভাতো বহাই দি শুই আছে বহি এটা উঠিল গেল ভাজা মানে হৈ গেল আৰু আঞ্জাটো নামি গেল পঠোৱা গেল এইটো তেনেকৈ আঞ্জাটো নামি গেল দেখোন এইটো হুইচেলটো যোৱাৰ পিছত তেনেকৈ ভাত বহি গেল ভাজা তো লাষ্টত এনেকুৱাকৈ ভাতৰ কাঁহীখন ল'লোঁ এবাগে দালি তাৰপিছত ভেন্দি ভজা পিঁয়াজটো মাৰি লওঁ আৰু মোৰ দেখি এবাগে বহি গৈছে চবেই গোটাকেইটাই তো গাইছ কালি ৰাতি আৰু সেনা ভিডিঅ'টো বেছি শ্বৰ্ট নলওঁ আৰু টাইম এতিয়া মোটামুটি 10:03 সেচনটো মোবাইল ভিভ' এটা কেমেৰাত ভাল কিন্তু মোবাইলটো ৰেম কম ভালেই তো এতিয়া ভিডিঅ'টো শেষ কৰি দিওঁ যদি ভিডিঅ'টো চাই ল'বলৈ ভাল কৰিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লগ পাম জয় অসম আৰু এই লাষ্টত গ'লে আপুনি ভিডিঅ'টো চাই আছা এটা কমেণ্ট কৰ নাই কোনো তো আছা দিব মই কমেণ্ট কৰ তো ডেইলি ভিডিঅ' দিম চাবাৰ ইচ্ছা আছে ছাবস্ক্ৰাইবটো কৰি দিওঁ